তো গাইজ এতিয়া মোৰ হাতত আছে Oppo A37fw। মানে কথাটো হ'ল ইয়াৰ পেটাৰ্ণ লকটো মানে পাহৰি থাকিলোঁ। এই পেটাৰ্ণ লকটো কেনেকৈ মই গুচাব পাৰোঁ তাৰ ওপৰতে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' ভিডিঅ'টো চাই থাকিব গাইজ। প্ৰথমতে ছুইচ অফ কৰি ল'ম। ছুইচ অফ কৰি ল'লোঁ। তাৰপিছত এতিয়া ছুইচ অফ হৈ গ'ল। তাৰপিছত ইটো ছুইচ আৰু ইটো ছুইচ একেলগে এনেকৈ প্ৰেছ কৰি ল'ম। ল'লোঁ। মই এতিয়া দোকানত আছোঁ গাইজ। দোকানৰ পৰা ভিডিঅ'টো বনাই আছোঁ। এতিয়া ইংলিছ চুইপ ডাটা অ'কে হৈ গ'ল, ছাকচেছফুলি হৈ গ'ল। অ'কে। তাৰপিছত আৰু পাৱাৰ অফ কৰি ল'ব লাগিব। পাৱাৰ অফ। অ'কে। আকৌ এবাৰ ইটো ছুইচ আৰু ইটো ছুইচ একেলগে প্ৰেছ কৰি ল'ম। ল'লোঁ। আকৌ এবাৰ ইংলিছ, তাৰপিছত ৰিবট মাৰিলে এতিয়া মোৰ পেটাৰ্ণ লক পূৰা খোল খাই যাব। চ' গাইজ মই দোকানত সুধিছিলোঁ এইটো পেটাৰ্ণ লকটো গুচাব লাগিলে কেইটকা ল'ব। মোক কৈছে 700 টকা ল'ম। অ'কে। মই ইউটিউবত চাইছিলোঁ আজি এতিয়াহে জাষ্ট চাই কিনে দেখিলোঁ এনেকৈ পেটাৰ্ণ লক গুচাব পাৰি। এতিয়া গুচি গ'ল নাই চাই আছোঁ। মই নিজে নাজানো পেটাৰ্ণ লক গেল না নাই। মই কিন্তু দোকানত আছোঁ এতিয়া। আৰে পেটাৰ্ণ লক দেখোন যাৱাই নাই। তাৰমানে ইউটিউবত এইগিলা ফেক ভিডিঅ' আপলোড দি আছে মানে। নহয় মানে মই 700 টকা ভৰিবই লাগিব এতিয়া। আচ্ছা, ইউটিউব মানে ফেক ভিডিঅ' বনাই আছে সেইবিলাক। চ' গাইজ ইউটিউবৰ ভিডিঅ' ইমান বিশ্বাস নকৰিব, ফেক ভিডিঅ'। ত' ময়ো এটা ফেক ভিডিঅ' আপলোড দি আছোঁ আজি এতিয়া। চ' বেয়া নাপাব গাইজ, চৰি।